Hello everyone, welcome back to my Smita Home Vlogs. আশা কৰো আপোনালোক ভালে আছে আৰু মই বহুত বেছি ভালে আছো আৰু আজি আমি এটা ধুনিয়া প্লেছত যাবলৈ ওলাইছো আৰু আমি আহি আছো কলৈ গৈ আছো আপোনালোকৰ ভিডিওটো সম্পূৰ্ণকৈ চালে গম পাব আৰু আমি এনেকৈ অঞ্জন আৰু মই গৈ আছো আৰু ইয়া মই আগতে ভিডিওত এক্স বুলি কৈছিলো তাক আচলতে খং উঠে খং এই কাৰণতে এক্স টো অলপ বিয়া হনি ন এই কাৰণে কিন্তু মোৰ ভাল লাগে তেনেকৈ মাতি কিন্তু এবাৰ মই এনেকৈ ভিডিওত কোৱা নাই হিয়াৰ তাৰ খং উঠে বুলি মই অঞ্জন বুলি কৈ দিছো আৰু এক্সৰ মানে এক্স টো মই এই কাৰণে থৈছিলো তাক মই কোন বুলি মাতিছিলো সেই কাৰণে তাৰে আধা নামটো মই এক্স বুলি দিছিলো ভিডিওত আৰু এইখন দেখিছে না চাহ বাগিচা আমি তাত অলপ ৰলো ইমান ধুনীয়া পৰিৱেশ চৌপাশে সেউজীয়া নহয় জানো আৰু ৰৈ কিনে ফটো উঠি আমি এতিয়া আকৌ আমাৰ নিজৰ ৰাস্তালৈ গৈ আছো মানে যিটো ঠাইত আমি যাবলৈ গৈ আছো এই ঠাইলৈ আকৌ আমি ঘূৰিলো আৰু পৰিৱেশটো আচলতে ৰোমন্থন কৰিলো ইমান ধুনীয়া আচলতে চাহ বাগিচা আমাৰেই চাহ কিন্তু আমিয়ে আচলতে খাবলৈ নাপাও যেটো গ্ৰীণ টি বুলি কয় এটো আচলতে বাহিৰা দেশে খাব পায় আমি নোৱাৰো হলেও ভাল লাগে নহয় জানো সেউজীয়া পৰিৱেশটো চাই আৰু এয়া আমি পাই গলো আৰু ইয়াৰ নামটো হৈছে জহলাও পুৰিপাক আৰু ভেৰগাঁও পিনে আছে ঠাইখিনিৰ নাম চুকলাই বুলি কয় আহকচোন ভিতৰৰ ফালে গৈ আপোনালোকক দেখুৱাই আছো কেনে ধৰণৰ পৰিৱেশটো আমি আচলতে ফাৰ্ষ্ট বাৰে আহিছো প্ৰথম হয় গতিকে ইমানো নাজানো আৰু এটা কথা প্ৰথম মই দেখুৱাই আছো এইখিনি যেতিয়া দেখি গৈছিলো মানে মই গাড়ীৰ পৰা দেখিছিলো ভাবিছিলো ইমান সৰু আৰু ফটো প্লেসটো বহুত ডাঙৰ হাল লাগে কিন্তু গৈহে দেখিলো যে এইখিনিতে গেটৰ আচলতে আমি বাহিৰৰ খিনিহে গেটৰ ভিতৰ পোৱাই নাই গেটৰ ভিতৰতেহে আচলতে পাৰ্কখন ধুনীয়াকৈ ডাঙৰ কিন্তু ভাবিছিলো মই প্ৰথমতে ইমান সৰু পাৰ্ক কেমেৰাত দেখোন ইমান ডাঙৰ দেখি আৰু ইমান ধুনীয়া ফুল আছে ক'ত গ'ল ইমানবোৰ ফুল এইখিনি যে ফুল দেখিছে আপোনালোকে সেইখিনিতে ফটো উঠে বুলি ভাবিছিলো কিন্তু নহয় আৰু আমি গেট এয়া পাই গলো গেটৰ সন্মুখ তাত টিকেট কৰিব লাগে আমি দুজন কাৰণে দুজনৰ 40 টকা লৈছে এজনৰ 20 টকাকৈ আৰু ইয়াতে আমি টিকেট কাউণ্টাৰত টিকেট কাটিলো দুজনৰ টিকেট কাটি আমি ভিতৰলৈ সোমাই গলো তাত দেখুৱাব লাগে আৰু ভিতৰলৈ সোমাই কিনে এইটো পৰিৱেশ ভাল লাগিছে আৰু আপোনালোকে যদি কাপল হৈ যায় বা ফ্যামিলিৰ লগতে যায় ধুনীয়াকৈ টাইম স্পেন্ড কৰিবলৈ পাৰিব এটা ধুনীয়া প্লেস হয় আৰু পিকনিক প্লেসটো আছে পিকনিক প্লেসটো অলপ দূৰত হয় তাত আমি যোৱা নাই আচলতে পিকনিকো খাব পাৰি আৰু ডিসেম্বৰ আৰু জানুৱাৰী মাহত খুব বেছি মানুহ আহিছিল বুলি শুনিছিলো এইভাবে আমি আচলতে এতিয়া আহিব পৰা নাছিলো কাৰণে এতিয়া আহিছো ধুনীয়া পৰিৱেশ ইয়াতে মানুহ চাৰিও কাষে আছে ভৰপুৰ আৰু ইয়াতে মানে ব্ৰেকফাষ্ট লৈ আহি কোনেকে খাব পাৰি ডিনাৰ এনেকুৱাকে ভাল লাগিছে চাৰিওফালে ফুল ফুলনি বাগিচা এনেও ফুলৰ গছবোৰ দেখিলে ভাল নালাগে নহয় জানো তাৰ চাৰিওকাষে ফুল আৰু ইয়াতে লিখাই আছে আচলতে ফুল নিচিঙিব বুলি আৰু এনেও ফুল চিঙিব নালাগে বেয়া লাগে নহয় জানো দেখিয়ে ইমান মৰম লাগে ফুল আচলতে চিঙিব আমি এনেও নালাগে সেই কাৰণে ইয়াতে লিখি দিছে যদি কোনোবাই এনেকে চিঙে আৰু সৰু ল'ৰা ছোৱালী নাজানিব পাৰে নহয় জানো আৰু ইয়াত দেখিছে অনুগ্ৰহ কৰি ফুল নিচিঙিব বুলি লিখাই আছে ইমান ধুনীয়াকৈ ফুলবোৰ আচলতে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে দেখি একদম ভাল লাগি গৈছে মনটো ভিন্ন ৰঙৰ ফুল নামো নাজানো আচলতে ভিন্ন ৰঙৰ ফুলৰ মাজত তেওঁলোকে এই প্লেসখন ধুনীয়াকৈ সংৰক্ষণ কৰিছে আৰু মেইন কথাটো হৈছে চাফচিকুণ পৰিৱেশটো খুব বেছি চাফচিকুণ ইমান ধুনীয়াকৈ ৰাখিছে আৰু পাৰ্কখন বড়োলেণ্ডৰ এৰিয়াৰ হয় মানে বড়োসকলৰ তেওঁলোকে নাজানো কিয় ফুল বেছি ভাল পায় নেকি মই যিবিলাক বড়ো এনেকুৱা প্লেছত গৈ পাইছো তেওঁলোকে তাৰমানে ধুনীয়াকৈ ফুলৰ বাগিচাৰ মাজত যিকোনো তাৰমানে মন্দিৰে হওক বা এনেকুৱা তেওঁলোকৰ বাথৌ মন্দিৰ কি বুলি কয় নাজানো ইমান ধুনীয়াকৈ ফুলনিৰ মাজতে আচলতে সংৰক্ষণ কৰি ৰাখে তেওঁলোক প্লেসবোৰ ভাল লাগে জানানে গৈ কিনে
আৰু মই সুধিছোঁ কেনেকুৱা লাগিছে আহি হেপিনে তুমি, কিন্তু সি কেমেৰা ফ্ৰেণ্ডলি আচলতে নহয়। তেওঁ মই মনে মনে অলপ দেখুৱাইছোঁ আৰু নিজে নক'লে কিমান ওলাই থাকিম ভিডিঅ' নহয় জানো। আৰু এইকেইটা কি ফুল বুলি কয় জানো, এইটো জানুৱাৰী বুলি কওঁ আমিতো, ডালিয়া নেকি, আপোনালোকে কমেণ্ট কৰি ক'বচোন। নামেই নাজানো নহয় ফুলবোৰৰ, প্ৰায় যিকোনো ফুলৰ আচলতে নাম নজনাটো সাধাৰণ কথা। ইমানবোৰ ফুল আছে নহয় জানো, আৰু সেইবোৰ দেখিছে না, আৰু কাষে মানুহ। আৰু আমি তাত গৈ খুব বেছি এনজয় কৰিলোঁ। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীও আছে, খেলনা যোগাৰ, ডাঙৰে উঠিব পাৰি, দেখিছে না ঝুলনা উঠি আছে, কিন্তু আমি নুঠিলে। আৰু তাৰপিছত আমি ইনষ্টাগ্ৰামৰ কাৰণে কেইটামান ৰিলছ কৰি ল'লোঁ আৰু ফটো উঠিলোঁ। আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত চাব খুজিছে তেতিয়াহ'লে ৰ'জ টুইংকল সোণ বুলি আছে, আপোনালোকে এবাৰ ভিজিট কৰি চাব পাৰিব। আৰু এনেকৈ ফটো উঠি ভিডিঅ' কৰি নবনাই আচলতে মই ইয়াক বহুতবাৰ জোৰ কৰিলোঁ, 50 বাৰমান জোৰ কৰাৰ পাছতে খং কৰি কিনেহে মই এই ৰিলছটো বনালোঁ, আপোনালোকে এবাৰ চাবগৈ। আৰু তাৰপিছত আমি ঘৰলৈ উভতিলোঁ। ঘৰলৈ উভতাৰ আগতে তাৰ কাষতে আছে ৰেষ্টুৰেণ্টো আছে, আপোনালোকে খোৱাৰ কোনো চিন্তা কৰিব নালাগে, আৰু খুব এভেইলেবল প্ৰাইচত হয়। তাত আমি গ'লোঁ, গৈ কিনে তাৰ আগতে ইয়াক সুধি আছোঁ কি খাবা, ভোক লাগিছে নে নাই বুলি, কিন্তু সিটো সঁচা কথা নকয়ে, কিন্তু হ'লেও মই ক'লোঁ বোলে ভোক লাগিছে। আমি আহোঁতেও একো খাই অহা নাই, আৰু যিহেতু আমি প্ৰায় 1:30মান বজাত আহিছিলোঁ, আমি 2:30মান বজাত পাই গৈছোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় আমাৰ আহোঁতে 1.5 ঘণ্টামান লাগিছে। আৰু গৈ কিনে কি ক'ম আৰু ভাল লাগিছে। আৰু এয়া দেখিছেনে, আৰু ওচৰতে এটা ঘৰো আছে জিৰণি ল'বলৈও, আপোনালোকে যদি বিচাৰে তাত। এইটো দেখিছেনে। তাৰপিছত আমি হোটেললৈ আহিলোঁ, ৰেষ্টুৰেণ্ট তাত ভিতৰতে আছে। ৰেষ্টুৰেণ্টত আমি এনেকৈ চাওমিন আৰু চিকেন ৰোল অৰ্ডাৰ দিলোঁ। আৰু চাওমিনটো আচলতে আমি ফুল প্লেট দিছোঁ, একেলগে ভগাই কিনে খাইছোঁ। আৰু ৰোল আমি 2টা দিছোঁ, কিন্তু ইমানো বেছি খাচ নাছিলে, সেইকাৰণে আমি আধা এৰি থৈ আহিবলগীয়া হ'ল ৰোলখিনি। কিয় জানো কেতিয়াবা ভাল নালাগে নহয় জানো, নিজৰ পচন্দ নহ'লে। এইটো বস্তু অপব্যয় কৰিব নালাগে বুলি কয়, কিন্তু পচন্দ নহ'লে খাব মন নাই নহয় জানো। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। পুনৰ এটি অন্য ভিডিঅ'ৰ সৈতে লগ পাওঁ আপোনালোকক। আজিলৈ আহিছোঁ, বাই বাই।